নমস্কাৰ, মই চিনুৱে আপোনালোক সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই নৰসিংহ পাতেৰে বনোৱা শিঙি মাছৰ জোলৰ ৰেচিপি এটা লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ খুবেই সহজ আৰু খাবলৈও বহুত টেষ্টি হয়। মই চিনুৱে আপোনালোক সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। আৰু আপোনালোকেতো জানেই যে নৰসিংহ পাত আৰু শিঙি মাছ দুয়োটাই আমাৰ স্বাস্থ্যৰ বাবে বহুতেই উপকাৰী। লগতে আপোনালোকক আৰু এটা বস্তু দেখুৱাম, শিঙি মাছ বা মাগুৰ মাছ কেনেকৈ চাফা কৰিব পাৰি বা কিহেৰে চাফা কৰিব পাৰি আপোনালোকক আজি মই দেখুৱাম। তো এইজোপাৰ পৰাই কোমলীয়া কোমলীয়া পাত ছিঙি ল'ম। তো এয়া নৰসিংহ পাত এইফালে চাওক, এয়া নেমু লাগিছে। এয়া চাবলৈ পাৰিছে 6টা শিঙি মাছ লৈ লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ বাছি ধুই লোৱা হৈছে। আৰু এইবিধ পাতেৰে শিঙি মাছ বা মাগুৰ মাছ ঘঁহি পেলাই ধুলে ধুনীয়াকৈ চাফা হৈ যায়। আৰু বাইদেউ এজনী মাছখিনি ধুনীয়াকৈ চাফা কৰি দিছে। বাইদেউজনীয়ে কৈছে বঙালী ভাষাত এইবিধ পাতক খোকচাৰ পাত বুলি কয়। আপোনালোকে কমেণ্ট কৰি জনাবচোন যে কি কয় এইবিধ পাতক। আৰু চাইছেনে মাছখিনি ইমান ধুনীয়াকৈ চাফা হৈ গৈছে। তো এয়া টাৱাখন বহাই দিছোঁ। মাছকেইটা মই টাৱাতে ফ্ৰাই কৰি ল'ম। কেৰাহীত ফ্ৰাই কৰিলে মানে কি হয়, মাছকেইটা পেকা হৈ যায়। তো টাৱাখন গৰম হৈ গৈছে। ইয়াতে এবাৰ মই মিঠাতেল দি দিম। মই মিঠাতেল বেছিকৈ দি দিছোঁ আৰু এইখিনি ভালদৰে গৰম হ'ব দিম যাতে মাছকেইটা টাৱাখনত লাগি নধৰে। মাছকেইটা মই কাটি লোৱা নাই, দীঘল দীঘলে ৰাখিছোঁ। মাছকেইটা চাইছেনে টাৱাখনত দিয়াৰ পিছতো বেকা হৈ গৈছে। তো মাছকেইটা এটা চাইডে ফ্ৰাই হৈছে, এইটো চাইডে উল্টাই দিওঁ, বেকা বেকাহে হ'ল। এয়া ফ্ৰাই হৈ গৈছে। এইখিনি অকণমান চাইড কৰি দিছোঁ যাতে তেলখিনি নিগৰি যায়। তো বাকীখিনি ফ্ৰাই কৰি লওঁ। মাছে ডান কৰিলে তো এইটো ফ্ৰাই হৈছে, তো ফ্ৰাই কৰিব নালাগে। ইয়াতে বেছি মছলা দিয়া নাযায়। মছলাৰ কাৰণে এইখিনি মই আধা চামুচ জালুক লৈছোঁ, কেইফুটামান নহৰু আৰু অকণমান আদা লৈছোঁ। এইখিনি ধুনীয়াকৈ মিহিকৈ পিচি ল'ম। ইয়াত আৰু একো বেলেগ মছলা ইউজ নকৰোঁ। আৰু এইফালে মই এমুঠিমান কোমলীয়া নৰসিংহ পাত লৈছোঁ। তো এইবাৰ কেৰাহী বহাই দিছোঁ আৰু কেৰাহীত এয়া মই মিঠাতেল দি দিম। যিটো মই মাছ ভাজিছিলোঁ সেয়া তেলে দি দিছোঁ। তো তেলখিনিতো গৰমেই আছে, কেৰাহীটো গৰম কৰি তেলখিনি দি দিছোঁ। আৰু এইবাৰ ইয়াতে লাগিব আলু। মই ইয়াতে এনেকৈ ডাঙৰ ডাঙৰ কৰি, ডাঙৰ নহয় মিডিয়াম চাইজ কৰি আলু কাটি লৈছোঁ 2টা। তো এইখিনি ফ্ৰাই কৰি ল'ম। নিমখ অকণমান দি দিছোঁ, অকণমান হালধি। এতিয়া ধুনীয়াকৈ আলুখিনি ভাজি ল'ম আৰু গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। তো এয়া আলুখিনি চাব পাৰিছে, আলুখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু আলুখিনি বইলো হৈ গৈছে। তো এতিয়া ইয়াতে এই যে আদা, নহৰু আৰু জালুকৰ পেষ্টখিনি দি দিছোঁ। আৰু এই পেষ্টখিনি খুব মিহিকৈ পিচিব লাগে। যিকোনো মছলাই খুব মিহিকৈ পিচিলে টেষ্টটো ভাল আহে। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনিত অকণমান পানী দি দিছোঁ। দিছোঁ জোখমতে নিমখ লাগিলে দিম বাৰু, কাৰণ মই আলুত আৰু মাছত দুয়োটাতে নিমখ দিছোঁ, সেইকাৰণে অলপ কমকৈ দিছোঁ। আৰু ইয়াতে এইবাৰ হালধি। এইবাৰ ইয়াতে এয়া নৰসিংহৰ পেষ্টখিনি, মানে নৰসিংহ পাতখিনি ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ আৰু পানীৰ লগত মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে দি দিম। লগতে আৰু এবাটি পানী দি দিছোঁ। আৰু এটা কথা যে আপোনালোকে যদি ইয়াতে হালধি দিব নোখোজে, হালধি নিদিব, তেতিয়া মানে বেছি সেউজীয়া ৰংটো হৈ থাকে। মইতো হালধি দিলোঁ। এনে মাছত আৰু আলুত বাৰু হালধি দিব পাৰে ভাজোতে, কিন্তু এনে যদি নিদিয়ে ধুনীয়া সেউজীয়া ৰং এটা হৈ থাকিব। আৰু অলপ পানী দি দিছোঁ। এতিয়া এইখিনি ঢাকনি দি দিছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি এইখিনি উতলিবলৈ দিম। তো জুইখিনি চেক কৰি ল'ম, মানে মাজতে এবাৰ চেক কৰিছিলোঁ।
এইখিনি থুপথুপীয়া হৈছে, মানে উতলি ল'ব দিলোঁ এইটো কাৰণে যাতে আলুখিনি একদম সিজোৱাৰ নিচিনা বইল হৈ যায়। এতিয়া ইয়াতে মই মাছখিনি দি দিম। হালধি বেছি দি দিয়াৰ কাৰণে ইয়াৰ কালাৰটো বেলেগ হৈ গ'ল। ইয়াতে মই আৰু পানী দি দিম আৰু এবাৰ এইখিনি গেছৰ ফ্লেমটো হাই কৰি দিছোঁ আৰু এতিয়া ঢাকনি দিয়াকৈ এইখিনি উতলিবলৈ দিম। এইখিনি চাব পাৰিছে, এইখিনি ধুনীয়া উতলিব ধৰিছে, ধুনীয়াকৈ উতলিব ধৰিছে। অকণমান নিমখটো চেক কৰি ল'ম, নিমখ অলপ লাগিব। জোলখন যদি অকণমান গোটা কৰিব বিচাৰে তেতিয়াহ'লে আলুটো এনেকৈ ভাঙি ভাঙি দিব। এইখিনি বনাই ৰেডি হৈ গৈছে, চাব পাৰিছে। এতিয়া ছাৰ্ভ কৰি দেখুৱাই দিছোঁ, চাবলৈ পাৰিছে জোলখন ইমান ধুনীয়া স্মেল আহিছে নহয়, মানে কি ক'ম, দেখি খাওঁ খাওঁ লাগি গৈছে আৰু। এয়া চাবলৈ পাৰিছে, আলু বেছিকৈ দিলে ভাতৰ লগত সানি খাই ভাল লাগে, সেইকাৰণে আলু অকণ বেছিকৈয়ে দিছোঁ আৰু খুব ধুনীয়া হৈছিলে। আপোনালোকেও ট্ৰাই কৰিব। এতিয়া আপোনালোকক মই টেষ্ট কৰি ক'ম। এয়া মই শিঙি মাছৰ জোল লৈ লৈছোঁ আৰু লগতে ৰৌ মাছ মই অকণমান স্পাইচি কৰি মছলা বনাইছিলোঁ, তো এয়া দুয়োটাই লৈ লৈছোঁ আৰু আলু অকণমানৰ লগত ভাতখিনি সানি ইমান ধুনীয়া স্মেল ওলাইছে নহয় আৰু কি টেষ্টি হৈছে। আপোনালোকেও ট্ৰাই কৰিবচোন। আৰু এয়া মাছটো ইমান কোমল হৈছে, মানে বিৰাটেই টেষ্টি হৈছিলে খাবলৈ। আপোনালোকক ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া স্পাইচি মাছৰ মছলা ইমান টেষ্টি হৈছিলে নহয়, এইটোও খাবলৈ আপোনালোকক মই ৰেচিপিটো দি দিম, খালি স্পাইচি হয়। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।